মৰ্নিং গাইজ, মোৰ অন্যতা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি উঠিয়ে দেখিলোঁ বতৰটো বহুত ডাৱৰীয়া। এতিয়া বৰষুণ অলপ অলপ দিছে। ভালে লাগিব বৰষুণ দিলে। গুৱাহাটীত যিমানটোহে গৰম, চ' ডিউটি কি হয় গম নাপাওঁ এতিয়া। কালি 1 বাজি যাব লাগিব বুলি কৈছিল, এতিয়াও বৰ্তমান ঠিক হোৱা নাই। যাওঁ, চুলিটো বহুত দীঘল হৈছে, চুলিটো কাটি আহোঁ আৰু চাহ তাহ কিবা এটা খাই আহোঁ। বৰষুণ আহি গ'ল, চেলুন আহিলোঁ, আহোঁতে অলপ ভিজিলৈ বৰষুণ দি আছে। চুলিটো কাটি লওঁ। আমাৰ এই ভাই চুলিটো কাটিব বোলে বৰ, চাওঁ কেনেকুৱা চুলি কাটে। ফাইনেলি চুলি কাটি হৈ গ'ল। এতিয়া যাওঁ, কিবা এটা খাই লওঁ, কেনেকুৱা কাটিলে জনাব। পুৰি চব্জি খাই লওঁ। পুৰি চব্জি খাই হৈ গ'ল। এতিয়া ৰুমলৈ যাওঁ, গা পা ধুলোঁ। এতিয়া ভোক লাগিছে, ভাতটো খাই আহোঁ। ভাতটো খাই আহি তাৰপিছত আকৌ ডিউটি যাব লাগিব চাগে। আকৌ ডিউটি কেইটা বজাত যাম এতিয়াও ঠিক হোৱা নাই। চাই থাকিব ভিডিঅ'টো। ভাত আহি গ'ল, তো খাই লওঁ। ভাত খাই আহিলোঁ, এতিয়া আকৌ ৰুমত যাওঁ। চাওঁ কি হয়, একো গম পোৱা নাই ডিউটিৰ কথা বৰ্তমান। এতিয়া যাবলৈ কি কৰিব লাগে। যদি যাব নালাগে অলপ ৰেষ্ট লওঁ। ৰাতিও শুওঁতে দেৰি হৈছে আৰু মৰ্ণিঙো জল্দি উঠি গ'লোঁ। বৰ দিগদাৰ হয় একেলগে এনেকৈ বহুতকেইজন মানুহৰ ৰুমত থাকিলে। চাই থাকিব ব্লগটো। ডিউটিলৈ ৰেডি হ'লোঁ, যাই আছোঁ। ডিউটি পাছ চাছ লগাই ডিউটিটো আমাৰ খ্ৰীষ্টান বস্তিত পৰিছে। পাছৰ পৰা নামি দিলোঁ, এতিয়া খোজকাঢ়ি যাই আছোঁ। গাইজ, বহুত অপেক্ষাৰ পিছত আহি পালে PM ছাৰ। 1 বাজিৰ পৰাই ৰখি 8 বাজি আহি পালে। চ' এতিয়া গাড়ী আহিলে ৰুমত যাম আকৌ। চ' আজিৰ ভ্লগটো ইমানেই আছিল আৰু নেক্সট ভ্লগৰ সৈতে লগ পাম বুলি আশা থাকিল। জয়